মোহন আহি গ'ল কেকেৰা আহাৰ এখন গাড়ী কেকেৰা আৰু এবাৰ কেকে মোহন আহি গ'ল কেকেৰা লালু পাখি নাজানে নাচ মানিছিল খেলা দেখাই নাই পাগল হৈ যাম কথা কবলৈ মন যায় মই দেখা নাই এনেকৈ চিঞৰ দেখা নাই যে সঁচাই আপোনালোকৰ যি চিঞৰ যি হাত চকু যি মৰম আশীৰ্বাদ সেইখিনি আমাৰ এনাৰ্জি এতিয়া মৰম আছে আজি চিনাকি আপোনালোকৰ কাৰণে দামী থাকে সঁচাকে ভাল লাগিছে ইমান মানুহ কি ক'লে চাব এইফালে এইখিনিতো আমাৰ মই ইমান এটা ধুনীয়া এখন অনুষ্ঠান জন্মদি আমাৰ শ্ৰদ্ধা জনাই আমাৰ ভৱিষ্যতৰ কাৰণে সাহায্য কৰিম আৰু খুব ভাল লাগিছে দুজন গ্ৰেট এক্টৰ লগ কৰিছে বহুত ভাল লাগিছে অকমান ৰিহাৰ্চেল কৰি আহিছো বেয়া পাইছে নেকি বেয়া নাপাব লালুকে দুজন খুব ভাল অভিনেতা পালো তেওঁলোকে এটা স্ক্ৰিপ্টটো লৈ পেলাই ডাইলগবোৰ ভগাব পৰা নাই মই ইজনক অকণমান ভগাই দিওঁ ইজনক অকণমান ডাইলগ ভগাই দিওঁ বাকী তুলসী দলে মৃগ পৰু চৰে ধনী নজনা দল বিহনে চলায় নিশ্চয় ফালি নালাগে আপুনি ভাবিছিল মই অকণমান ধৰি আহিছো আজি বাপেকে চব ভিডিঅ' কৰি লৈছো ঘৰৰ মানুহক দেখুওৱা আমাক সোধে নহয় আমুকত যে গ'লি কেনেকুৱা হয় আমি কওঁ ভাল লাগে বহুত মানুহ আমাক কেঁচা সৰকাৰটো আহি গ'ল তোমাৰ লাভ কি তুমি নিজে উঠিলানে কোনোবাই উঠাই দিলে আমাৰ মাইনাটো কোনে উঠাই দিলে বাৰু তাক ওপৰৰ পৰা দেখি কেনেকুৱা লাগে হা চবেইতো তোমাক সদায় এনে তাৰ কাৰণে এটা হাত চাপৰি দিয়কচোন কলমানিটো দেখি সেইটো ক'ব গ'লে জানে নহয় এই দোকানৰ মানে কাষৰ মানুহৰ বিয়া আছিলে দৰা আহি পেলাই বাই মিলি গৈ আহিছে খাপ মাৰি গুচি আহিছে এখন ধুনীয়াকৈ আমি ফাংচনটো কৰি ইয়াৰ পৰা তাক বেয়া ধৰা কৰে কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰা নাই এটা কথা লক্ষ্য কৰিব বোলে হলেও গোটেই তলৰ গোটেই কচু পাতে ভাল মঞ্চৰ ওপৰত মোহন আছে
লালুক বাকী ৰাইজকেতো এনাৰ্জি মানিছো দেই।